বন্ধুসকল, কেতিয়াবা আমি কোনো এটা কামত বিফল হোৱাৰ পিছত সেই কামটোত পুনৰ চেষ্টা কৰিবলৈ আমি ভয় কৰোঁ। কিজানি আকৌ বিফল হওঁ। আহকচোন আজি আমি এটা গল্প শুনো। এবাৰ এজন মানুহ ৰাস্তাৰে গৈ থাকোঁতে দৃশ্য এটা দেখি হঠাৎ থমকি ৰ'ল। তেওঁ দেখিলে যে দুটা হাতীক একোডালকৈ মিহি শিকলিৰে দুজোপা গছত বান্ধি থোৱা আছে। মানুহজনে লক্ষ্য কৰিলে যে সিহঁতক বান্ধি থোৱা শিকলিকেইডাল শক্তিশালী হাতীকেইটাৰ তুলনাত তেনেই নগণ্য, আৰু ইচ্ছা কৰিলে সিহঁতে একে আজোৰে শিকলিকেইডাল ছিঙি পেলাব পাৰে। এতিয়া প্ৰশ্ন হ'ল, ইমান প্ৰকাণ্ড জীৱটোক মাত্ৰ এডাল সৰু শিকলিৰে কেনেকৈ বান্ধি ৰাখিছে? ওচৰতে এজন মাউত যেন লগা লোকে হাতীকেইটাক খাদ্য যোগান ধৰি আছিল। মনত উদয় হোৱা প্ৰশ্নটোৰ উত্তৰ বিচাৰি মানুহজন মাউতজনৰ ওচৰ চাপিল আৰু সুধিলে যে ইমান প্ৰকাণ্ড জন্তুটোক মাত্ৰ এডাল সৰু শিকলিৰে কেনেকৈ বান্ধি ৰাখিব পাৰিছে। মাউতজনে তেতিয়া ক'লে যে এই হাতীকেইটা যেতিয়া যথেষ্ট সৰু আছিল, সেই সময়ত এই শিকলিকেইডালেই সিহঁতৰ বাবে বহুত শক্তিশালী আছিল, আৰু সিহঁতে চেষ্টা কৰিও শিকলিকেইডাল ছিঙিব পৰা নাছিল। ক্ৰমান্বয়ে ডাঙৰ হৈ অহাৰ লগে লগে হাতীকেইটাৰ মনত এইটো ধাৰণা স্থিৰ হ'বলৈ ধৰিলে যে সিহঁতে সেই শিকলিকেইডাল ছিঙিব নোৱাৰে। সিহঁতে বিশ্বাস কৰি ল'লে যে এই শিকলিকেইডালে এতিয়াও সিহঁতক বান্ধি ৰাখিব পাৰিব, আৰু সেয়ে কেতিয়াও সিহঁতে শিকলিকেইডাল ছিঙিবলৈ চেষ্টা নকৰা হ'ল। প্ৰশ্নৰ উত্তৰ বিচাৰি পাই মানুহজনে এই কথাটো চিন্তা কৰি অবাক হৈছিল যে যিকোনো সময়তে বান্ধোনৰ পৰা মুক্ত হোৱাৰ সামৰ্থ্য থকা এই প্ৰকাণ্ড শক্তিশালী জীৱটোৱে এই কাৰণেই শিকলিডাল ছিঙা নাই, কাৰণ তাৰ মনত এই ধাৰণাটোৱে শিপাই গৈছে যে সি শিকলিডাল ছিঙিব নোৱাৰে। বান্ধোনত থকা সেই হাতীকেইটাৰ দৰে আমাৰ মাজতো এনে বহুত মানুহ আছে যি পূৰ্বৰ অসফলতাৰ বাবে একেটা স্থায়ী বিশ্বাসতেই বন্দী হৈ থাকে আৰু ভাবে যে আমি একো কৰিব নোৱাৰোঁ। পুনৰ বিফলতাৰ সন্মুখীন হোৱাৰ ভয়ত আমি যিকোনো এটা কামত দ্বিতীয়বাৰ আগবাঢ়িবলৈ সংকোচ কৰোঁ আৰু একে ঠাইতে ৰৈ যাওঁ। সফলতাৰ সুখ ল'বৰ বাবে আমি বিফলতাৰ দুখ সহিবই লাগিব। সেইদৰে আমি যদি কেইজনমান মহান ব্যক্তিৰ জীৱনীলৈ চকু ফুৰাওঁ, যেনে হিন্দী চিনেমাৰ প্ৰভাৱশালী অভিনেতা অমিতাভ বচ্চন অল ইণ্ডিয়া ৰেডিঅ'ত ভইচ নেৰেশ্যনৰ চাকৰিৰ বাবে আবেদন কৰোঁতে তেওঁৰ কণ্ঠস্বৰ মোটা আৰু কুৎসিত বুলি কৈ তেওঁক প্ৰত্যাখ্যিত কৰিছিল। বাল্বৰ আৱিষ্কাৰক থমাছ আলভা এডিছনে 1000ৰো অধিক বিফলতাৰ পিছত বাল্বৰ আৱিষ্কাৰ কৰিছিল। বিফলতা সফলতাৰ অংশ। যিসকলে অসফলতাৰ পৰা আঁতৰত থাকিবলৈ বিচাৰে তেওঁলোক কেতিয়াও সফলতাৰ কাষ চাপিব নোৱাৰে।